বটদ্ৰৱাত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ FCR চোৰাং চাউলসহ গ্ৰেপ্তাৰ 2 চাউল সৰবৰাহকাৰী। নগাঁও জিলাৰ বটদ্ৰৱাত চোৰাং চাউল জব্দ। ৰূপহীৰ পৰা মৈৰাবাৰীলৈ নি থকা অৱস্থাত নিশাৰ ভাগত বটদ্ৰৱা আৰক্ষীয়ে গোপন সূত্ৰত পম খেদি জব্দ কৰে AS 02 CC 6890 নম্বৰৰ এখন চাউল ভৰ্তি ট্ৰাক। লগতে আটক কৰে মকবুল ইছলাম আৰু হেকমত আলী নামৰ 2জন চোৰাং চাউল সৰবৰাহকাৰী। জানিব পৰা মতে দীৰ্ঘদিন ধৰি ধৃত লোক দুজনে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং বেহা চলাই আহিছিল। ৰহস্যজনকভাৱে আৰক্ষী চকুত ধুলি দিবলৈ 160 বস্তা ধানৰ মাজত কৌশলেৰে 40 বেগ সমবায়ৰ সমিতিৰ FCR চাউল সৰবৰাহৰ চেষ্টা চলাইছিলে যদিও বটদ্ৰৱা আৰু ধিং আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই বটদ্ৰৱাৰ জামতলৰ পৰা চাউল ভৰ্তি ট্ৰাকসহ 2জনক আটক কৰিবলৈ সক্ষম হয়। নগৰৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট। হয়, কালি আমি ৰাতি 10টামান বজাত আমাৰ OC ধিং তেখেতে ফোন কৰি ক'লে যে এখন FCR চাউল চুৰ কৰি ট্ৰাক এখন আহি আছে, কিন্তু আমাক গাড়ীৰ নাম্বাৰটো অলপ ভুল দিলে, সেইকাৰণে আমাৰ মিষ্টেক হ'ল। তাৰপিছত আমি লগে লগে আমাৰ ইফালেদি পাৰ হৈ গ'ল, আমিও পিছে পিছে গ'লোঁ আৰু সেইফালৰ পৰা OC আহিলে, আমাৰ ধিং OC অহাৰ পিছত গাড়ীখন তেওঁলোকে যাব লাগে মৈৰাবাৰী, কিন্তু লগে লগে সোমাই দিলে ডুমডুমিয়াৰ ফালে। তেতিয়া আমাৰ সন্দেহ হ'ল, তাৰপিছত তেওঁলোকে গাড়ীখন আগভেটি ধৰিলে OC ধৰাৰ পাছত মোক ক'লে যে গাড়ীখন আমি ধৰিছোঁ। এনেতে আমাৰ হেডকোৱাৰ্টাৰ ছাৰেও ফোন কৰিলে যে এনেকুৱাকৈ গাড়ী এখন, তাৰপিছত ছাৰক জনোৱা হ'ল যে গাড়ীখন ধৰা হ'ল। তাৰপিছত আমি গাড়ীখন আনিলোঁ থানাত, অনাৰ পিছত তেওঁলোকক সোধ-পোছ কৰিলোঁ। গাড়ীৰ মালৰ মালিক মকবুল হুছেইন, তেওঁ গাড়ীতে আছে আৰু ড্ৰাইভাৰ লগতে মালিকো, গাড়ীৰ মালিক প্লাছ ড্ৰাইভাৰ, তেওঁৰ নাম হ'ল হেকমত আলী, তেওঁকো পোৱা হৈছে। 2জনকে থানাত কৰায়ত্ব কৰা হ'ল আৰু তেওঁলোকৰ পৰা আমি জানিব পাৰিলোঁ চাউলখিনি তেওঁলোকে FCR চাউল বুলি কৈছে 140 বেগ কণ্ট্ৰলৰ চাউল, সেইটো যিটো কণ্ট্ৰলত দিয়ে চাউলবিলাক মানুহক, সেই চাউলবিলাক তেওঁলোকে দৈনিক বজাৰৰ পৰা তেওঁলোকে কিনি অনা নাই, তেওঁলোকে বেপাৰীৰ পৰা কিনি আনিছে। তেওঁলোকক বেপাৰীবিলাকে এই 10 কিলো 20 কিলো এনেকুৱাকৈ কিনি তেওঁলোকে তাতে বিক্ৰী কৰা বুলি কৈছে। আৰু তাৰে লগতে ধানো 160 বেগ আছে, ধান সেই সন্মুখৰ ফালে আছে আৰু ভিতৰৰ ফালে চাউল 40 বেগ আছে। এতিয়া কিন্তু চাউল আৰু ধানখিনি আমি বৰ্তমান গন্তি কৰা নাই, এতিয়া গন্তি কৰিম। 2জনক আটক কৰা হৈছে। তেওঁলোকৰ ড্ৰাইভাৰজনৰ নাম ড্ৰাইভাৰ প্লাছ গাড়ীৰ মালিক হেকমত আলী, আকৌ মালৰ মালিকজনৰ নাম হয় মকবুল হুছেইন। এইটো ৰূপহীহাটৰ পৰা মৈৰাবাৰীলৈ, তেওঁলোকৰ ষ্টেটমেণ্ট মতে মৈৰাবাৰীলৈ যাব। কিন্তু মই এটা বিশেষ সূত্ৰে পিছত এটা খবৰ পাইছোঁ, হয় না নহয় নাজানো, তেওঁলোকে যিহেতু ডুমডুমিয়াৰ ফালে সোমাই দিছে, হয়তো সেইফালেদি গৈ এটা ইয়াত মিলো আছে বুলি শুনিছোঁ, সেই মিলটোতো হয়তো যাব পাৰে, এনেকুৱা এটা। কিন্তু তেওঁলোকক মই সুধিলোঁ যে এইটো কেতিয়াৰ পৰা এই ব্যৱসায়টো কৰি আছে। তেওঁলোকে কৈছে মালিকে যে ছাৰ এইয়ে প্ৰথম। বোলো এই প্ৰথম যদি আপুনি ঠিক আছে ক'ত দিব চাউলটো, যে মৈৰাবাৰীত কোন দোকানত,